Hello everyone, মই দীপাঞ্জলি সিনহা দাস ফ্ৰীডম আনলিমিটেড উইথ দীপজ্যোতি চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সৈতে মোৰ খুবেই প্ৰিয় ইউটেনচিল এটাৰ বিষয়ে শ্বেয়াৰ কৰিম বুলি আহিছোঁ, লগতে এটা ৰেচিপিও বনাই দেখুৱাম। কোৱা হয় যে স্বাস্থ্যই পৰম সম্পদ বা দেহা থাকিলেই বেহা। আজিকালি আমি প্ৰায় সকলোৱে স্বাস্থ্যলৈ সজাগ আৰু সচেতন, নহয় জানো? বহুতেই নিয়মিত ব্যায়াম কৰোঁ, যোগাসন কৰোঁ। ইয়াৰ লগতে আমাৰ সুস্বাস্থ্য নিৰ্ভৰ কৰে আমাৰ খোৱা খাদ্যৰ ওপৰত। তাৰে এটা আমাৰ শৰীৰত অপকাৰ কৰা বস্তুটো হৈছে আমাৰ খোৱা তেল। তেলৰ কাৰণে আমাৰ বিভিন্ন বেমাৰ যেনে কলেষ্টৰেল, ফেটি লিভাৰ, প্ৰেছাৰজনিত ইত্যাদি বহুতো। কথাষাৰ আমি যদিও জানো, কিন্তু তেল নোহোৱাকৈ আমি যিকোনো খাদ্য খাব বা বনাব নোৱাৰোঁ, বা বনালেও আমি বইল খাব লাগে বা টেষ্টটো কম্প্ৰমাইজ কৰিব লগা হয়। সেয়ে মই ব্যৱহাৰ কৰি আছোঁ এটা কুকৱেৰ, যাৰ নাম হৈছে Amway Queen কুকৱেৰ, য'ত নেকি আমি এটোপাল তেল নিদিয়াকৈ যিকোনো খাদ্য খাব বা বনাব পাৰোঁ। এই কুকৱেৰটোৰ কিছুমান বিশেষত্ব আছে। প্ৰথমতে হৈছে এইটো ষ্টেইনলেছ ষ্টীল, আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল, আৰু ইয়াত ৰন্ধা বঢ়া কৰাৰ পিছতো কোনো ধৰণৰ ক্ষতিকাৰক পদাৰ্থ আমাৰ শৰীৰৰ ভিতৰত নোসোমায়। দ্বিতীয়তে হৈছে তেলৰ কাৰণে আমাৰ যিহেতু বিভিন্ন বেমাৰ হয়, গতিকে কম তেলত বা তেল নিদিয়াকৈ আমি এই ইউটেনচিলটোত বিভিন্ন ধৰণৰ ৰন্ধা বঢ়া কৰিব পাৰোঁ। তৃতীয়তে এই ইউটেনচিলটোত অপটিটেম টেকনলজি প্ৰয়োগ কৰা আছে, যাৰ ফলত হিটখিনি ইভেনলি স্প্ৰেড হয়। সেই গতিকে ইয়াতে আমি মিডিয়াম টু ল' হিট এপ্লাই কৰিব লাগে, যাৰ ফলত আমাৰ গেছৰ খৰচো ৰাখিব পাৰোঁ। চতুৰ্থতে এই ইউটেনচিলটোৰ যিটো লিড, এই লিডখনত প্ৰয়োগ কৰা আছে ভাইটালক টেকনলজি। ভাইটালক টেকনলজি থকাৰ বাবে আমি যেতিয়া ৰন্ধা বঢ়া কৰি থাকিম, তেতিয়া আমাৰ শৰীৰৰ বাবে যিখিনি উপযোগী নিউট্ৰিশ্যন, সেই নিউট্ৰিশ্যনখিনি ইয়াতে লগ হৈ যায়। শেষত এই ইউটেনচিলৰ 30 বছৰলৈকে ৱাৰেণ্টি আছে, গতিকে বছৰি হৈ থকা ইউটেনচিলৰ খৰচৰ পৰা আমি ৰাহি পাব পাৰোঁ। গতিকে আমাৰ শৰীৰৰ বাবে সৰ্বোপযোগী এই ইউটেনচিলত বলক মই আজি আপোনালোকৰ সন্মুখত জিৰ' অইলত চিকেন ৰেচিপি এটা বনাই দেখুৱাম। চ' আপোনালোকে নিজৰ মতে যিকোনো ৰেচিপি ইয়াত ৰান্ধিব পাৰে, মাত্ৰ তেলটো দিব নালাগে। মই খুবেই সহজভাৱে চিকেন ৰেচিপিটো বনাই দেখাইছোঁ যে কেনেকৈ এই ইউটেনচিলটোত আমি জিৰ' অইলত যিকোনো সুস্বাদু ব্যঞ্জন বনাব পাৰোঁ। মই খালী পাত্ৰটোত ৰেচিপিটোৰ উপকৰণসমূহ দি দিছোঁ। জিৰা, তেজপাত, পিঁয়াজ, আদা, নহৰু, পিঁয়াজ বটা এইবোৰ। ৱাও, দেখিছেনে? তেল নিদিয়াকৈ আমাৰ পিঁয়াজখিনি খুব সুন্দৰকৈ ভজা হৈ গৈছে, আৰু সঁচাই আদা নহৰু পিঁয়াজৰ খুবেই ধুনীয়া স্মেল আহিছে। এতিয়া আমি ইয়াতে চিকেনখিনি দি দিম। একেলগতে মই সকলোবোৰ মছলা, নিমখ ইয়াতে দি দিলোঁ। আৰু গোটেইবোৰ মিহলাই মই এই লিডখনেৰে কিছু সময় ঢাকি দিলোঁ। এই পাত্ৰটোত ৰন্ধা বঢ়া কৰোঁতে আমি সদায় মিডিয়াম টু ল' হিট এপ্লাই কৰিম, কাৰণ মই আগতেও কৈছোঁ যে এই পাত্ৰটোত অপটিটেম টেকনলজি আছে, যাৰ কাৰণে ল' হিটত গোটেই পাত্ৰটোত সমপৰিমাণৰ হিটখিনি ডিষ্ট্ৰিবিউট হৈ যায়। আমাৰ বেছি সময়ো নালাগে, বেছি ভাজিও থাকিব নালাগে, আৰু পাত্ৰটোত লাগিও নধৰে।
কাৰণ ৰিচাৰ্চত কোৱা হয় যে অভাৰ হিট এণ্ড অভাৰ ফ্ৰাইঙত আমাৰ বহুত নিউট্ৰিশ্যন লছ হোৱা দেখা যায়। ইয়াতে আমাৰ আৰু এটা লাভ হয় যে আমি আমাৰ গেছৰ খৰচখিনিও কমাব পাৰোঁ। আৰু ইয়াত থকা ভাইটালক টেকন'লজিৰ বাবে আমাৰ ভিটামিন মিনাৰেলছখিনিও লগ হৈ থাকে। চাওক, আমাৰ হেল্ডি অইল ফ্ৰী চিকেন ৰেডি হৈ গৈছে।